নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ এই অসমীয়া চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে কেইখনমান দৰকাৰী ৰচনা লৈ আহিছোঁ, যিকেইখন এইবাৰ 2019 চনৰ SSLC এক্সামত অহাৰ খুবেই চান্স আছে। তেন্তে আহকচোন বন্ধুসকল, চাওঁ সম্পূৰ্ণ ভিডিঅ'টো। বন্ধুসকল, আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনে ধৰণৰ নতুন ভিডিঅ' আনি থাকিম, যাৰ জৰিয়তে আপোনালোকে SSLC এক্সামৰ ভালদৰে প্ৰস্তুতি কৰিব পাৰিব। এতিয়া 1 নম্বৰ ৰচনাখন হ'ল মোৰ জীৱনৰ লক্ষ্য। এইখন বহুতেই প্ৰয়োজনীয় ৰচনা, এইখন আহিয়ে থাকে, তো আপোনালোকে এইখন ভালদৰে চাব। এতিয়া আমাৰ 2 নম্বৰৰ ৰচনাখন হ'ল বাতৰি কাকত। এইখনো প্ৰায় আহিয়ে থাকে, আপোনালোকে ভালদৰে চাব। এতিয়া 3 নম্বৰ ৰচনাখন হ'ল ছাত্ৰৰ কৰ্তব্য। 4 নম্বৰ ৰচনাখন হ'ল তোমাৰ প্ৰিয় সাহিত্যিক। তোমাৰ প্ৰিয় সাহিত্যিক বুলি কওঁতে তোমালোকে প্ৰথমতে শ্ৰীমন্ত শংকৰদেৱ আৰু 2 নম্বৰতে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে চাব পাৰা, কাৰণ এই দুখন এক্সট্ৰাকৈও কেতিয়াবা দি দিয়ে। 5 নম্বৰতে তোমালোকে অসমৰ জাতীয় উৎসৱৰ বিষয়ে চাব পাৰা, কাৰণ এইখনো কেতিয়াবা আহি থাকে। এতিয়া আমাৰ 6 নম্বৰ ৰচনাখন হ'ল অসমৰ প্ৰাকৃতিক সম্পদ। 7 নম্বৰতে তোমালোকে অসমৰ জ্বলন্ত সমস্যা যেনে বানপানী, ভূমিকম্প ইত্যাদিৰ বিষয়ে চাব পাৰা। এতিয়া 8 নম্বৰ ৰচনা হিচাপে তোমালোকে পুথিভঁৰালৰ বিষয়ে চাব পাৰা। 9 নম্বৰ ৰচনাখন হ'ল অসমৰ কুটীৰ শিল্প। তোমালোকে অসমৰ কুটীৰ শিল্পৰ বিষয়ে চাব পাৰা, এইখন প্ৰায় আহিয়ে থাকে। এতিয়া 10 নম্বৰ ৰচনাখন হ'ল বিজ্ঞানৰ অৱদান। এইখন প্ৰত্যেক বছৰে আহিয়ে থাকে বুলি ক'ব পাৰি, তোমালোকে বিজ্ঞানৰ অৱদানৰ বিষয়ে চাব পাৰা। তেনেহ'লে বন্ধুসকল, তোমালোকে এই 10খন ৰচনা ভালদৰে চোৱা আৰু দেখিবা ইয়াৰ ভিতৰৰে এখন ৰচনা তোমালোকৰ কমন পৰিব। বন্ধুসকল, তোমালোকৰ যদি কোনোবা মেট্ৰিক পৰীক্ষাৰ্থী বন্ধু বান্ধৱী তথা ভাইটি ভণ্টি আছে, তেনেহ'লে এই ভিডিঅ'টো তেওঁলোকলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে ধন্যবাদ থাকিল তোমালোকলৈ।